গুড মৰ্ণিং বন্ধুসকল। এতিয়া বাজিছে আপোনাৰ ৰাতিপুৱা 5:30। খুব সোনকালে উঠিলোঁ আজি। মানে সোনকালে উঠাৰ কাৰণ আছে, এটা চেপা পাতিলোঁ কালি। তো চেপাটো আছে নে নাই নাজানো, কাৰণ পানী দেখিছেনে গোটেই বগা হৈ গ'ল পথাৰত। তো পানী সুতে উটাই নিলে নে আছেই নে, যাম বাৰু এতিয়া চাবলৈ। খুব বৰষুণ মানে কালি ৰাতি, ধুপাল পিঠা বৰষুণ আমাৰ ইয়াত, গোটেই পানীয়ে বগা হৈ গ'ল। বলক চাওঁচোন বাৰু আছে নে নাই, চাওঁগে চেপাটো। ভাল লাগিছে, বহুত দিনৰ মূৰত ইমান সোনকালে উঠিছোঁ। অলপ খোজো কাঢ়ি দিওঁ পথাৰখনৰ ফালে। মাজতে এটা ভিডিঅ' বনাইছিলোঁ, মোৰ প্ৰথম ভিডিঅ'টোত, সেই জলাহৰ ভিডিঅ'টো। তাত ইমান দূৰত পতাগে নাই বাৰু, মুখতে পাতিছিলোঁ, কিন্তু জলাখনৰ ফালে যাবগৈ লাগিব। চ' বলক গৈ থাকোঁ এতিয়া, চেপা চাওঁগে আমি কি মাছ লাগিছে বা। যদি আছে তেতিয়াহ'লে পাম, আৰু যদি নাই তেতিয়াহ'লে আৰু চেপাও বুৰি খাই যদি গ'ল, ক'ৰ পৰা মাছডাল পামগে। তামাম বৰষুণ দিলে মানে। এ চাওক, পানী একদম নধৰা হৈ গৈছে। খাল চাল যিমান আছিল চব ভৰি গ'ল। চ' আহি আছোঁ খোজকাঢ়ি কাঢ়ি, পামগে আৰু এতিয়া। এইখন আমাৰ ফাৰ্ম এখন খুলিছে আমাৰ দাদাই, মানে মোৰ বৰদেউতাৰ ল'ৰাটোৱে। ডাঙৰ ফাৰ্ম, প্ৰায় 3 বিঘামান মাটিৰে আগুৰা। ইয়াত গোটেই বাউণ্ডেৰীটো বেৰি পেলাইছে। গৰু পুহিব, ছাগলী পুহিব, আৰু কিবা কিবি কৰিব ইয়াতে। কলপুলি লগাইছে লাহে লাহে। এইফালে এটা ঘৰো বনাই লৈছে, এইটো ঘৰটো। আৰু এইফালে গোহালি চোহালি কিবা কিবি বনাব। 2 দিনমান পিছত মানে আৰম্ভ কৰিব আৰু। চ' গোটেইখন পানী মানে পথাৰত। এতিয়া গৰু এৰাল দিবলৈ আমাৰ অসুবিধা হৈ গ'ল আৰু, পানীয়ে ভৰি পৰিলে। চ' 2দিনমান মানে কালিলৈকে ইয়াতে গৰু এৰাল দি আছিলোঁ। কিছুমানে এৰিও দিছিলে, কিন্তু আজিৰ পৰা হয়তো অসুবিধা হ'ব আৰু। এয়া চাওক পানী কিমান হৈ গ'ল, ইমানেই বৰষুণ দিলে কালি। এইটো মোৰ পুখুৰীটো নতুনকৈ খান্দিছোঁ। বেছি ডাঙৰ নহয়, সৰু পুখুৰী, মানে বনৰীয়া মাছৰ কাৰণে। আৰু ইফালেও এটা আছে, এইটো পাৰ ওলাই আছে, এইটো 4 বছৰমান হ'ল খানা। বঢ়িয়া লাগিছে খোজকাঢ়ি, পানী গোটেইখন। চেপা নাই নেকি, পানী একে হৰহৰাই গৈ আছে। চাওক চেপা গৈ ক'ৰবা পালেগে। পানী কিমান স্পীড। এইখিনিতে পাতিছিলোঁ। এইটো পুখুৰী মানে সেই পুৰণা পুখুৰীটোৰ পৰা মাছ অলপ আহি আছিলে, সেইকাৰণে বোলো পাতি থওঁ। এয়া চাওক চেপা গৈ ক'ৰব লাগে। তথাপিও মাছ কেইটামান লাগি আছে, সৰু মাছ। ঐ ক'ত যাওঁ তই? এইটো ঘৰৰ পৰা ডেক্সি এটা লৈ আহিছোঁ মাছ ভৰাবলৈ। গোটেই জ্বলা বগা হৈ গ'ল আৰু। 2 দিনমান পিছততো ইয়াতো একদম এবুকু পানী হৈ যাব। চাওঁ বাৰু কি মাছনো লাগি আছে। এতিয়া বাকী চাম আৰু মাছ কি লাগি আছে নে। লাগিল দিয়ক দুটামান। কাৱৈ 2টা লাগিল, কেঁকুৰা এটা,
কাৱৈকেইটা আচলতে ফচি গ'ল, ইয়াত যাব নোৱাৰিলে, সেইকাৰণে ৰৈ গ'ল। শিঙি এটাও লাগিলে আৰু সৰু মাছ কেইটামান হৈ যাব আৰু এভাজি। আচলতে এতিয়া মাছ ধৰিব নাপায় আৰু, কাৰণ কণী পাৰিব হ'ল, কিন্তু নিজৰ পুখুৰী বুলিয়ে পাতিলোঁ আৰু দিয়ক। বন্ধুসকল, খুব ভাল লাগিলে আজি। বহুত দিনৰ মূৰত সোনকালে উঠি অকণমান ওলাই আহিলোঁ। ইমান সোনকালে নুঠোৱে আচলতে, 7টা বাজে। তো আজি 5টাতে উঠিলোঁ। তো গোটেইখন বগা, পানী একদম ভৰি পৰিলে। কিন্তু হ'লে কি হ'ব, আমাৰ এতিয়া গৰুৱে ঘাঁহ খাবলৈ অসুবিধা হ'ল। 8টা গৰু আমাৰ, তো ৰাখিব লাগিব যেনে তেনে। তাৰপিছত কেইদিনমান পিছত আকৌ ঘাঁহ গজিলে নাও লৈ ঘাঁহ চাহ কাটি কৰি খুৱাব লাগিব। চ' আজিলৈ ইমানেই। সকলোৰে সুস্বাস্থ্য কামনা কৰিলোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট দিব। ধন্যবাদ।